বিনাশ কি কওঁ হা কি কওঁ মই ভাত পানীটো খালোৱে আৰু ন এতিয়া অলপ ঘূৰি দিওঁ হজম হ'ব অলপ ঘূৰি দিওঁ হজম হ'ব ভালকৈ এবাৰ পূৰা দবাই দিলোঁ পেট ডাঙৰ হৈ গ'ল এয়া ক'ব নালাগে আৰু এয়া হৈছে ইপাৰ পৰা সিপাৰ মনিব নোৱাৰা নদী ভৰলী নদী ভালুপুঙৰ সিফালৰখিনি তাৰমানে ৱেষ্ট কামিং বুলি কয় আৰু এইখিনি নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত অবিনাশে খেলি আছে এয়া নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত ভৰলী নদী দেখিছে এয়া পিকনিক পাৰ্টি পূৰা নামেৰিখন নধৰা হৈ গৈছে সেই ওচৰত বহুত দোকান আছে ইয়াতে আপোনালোকে যি মানে পানী চানী ফল মূল কমলা চমলা যি যি বিচাৰে আৰু কেপি চেপি খাই যদি কেপি চেপিও পাব মা খবৰ বাজৈ বুজাং মা মনো বেয়া হা অমা বেলো দং গয়া ঠাণ্ডা চাণ্ডা চব পাই যাব ইয়াতে দেখিছে এয়া আৰু এই আমাৰ জালি পিকনিক স্পটৰ কাষে কাষে বহুত দোকান আছে এইবিলাকত কেপি শিখৰ গুটকা ঠাণ্ডা চাণ্ডা গোটেইখিনি পাই যাব তামোল চামোল গোটেইখিনি পাব কমলা চমলা ফল মূল চলমূল গোটেইখিনি পাই যাব গতিকে আপোনালোকে চিন্তা কৰিব নালাগে যদি পিকনিক পাৰ্টি আহোঁতে যদি পিকনিক খাবলৈ আহোঁতে যদি পূৰা মিঠাতেল চিঠাতেল যদি পাহৰি গৈছে তেনেহ'লে আপোনালোকে ইয়াতে পাই যাব পূৰা নাচ চাচ দি আছে আৰু Siddharth Vlogs. Siddharth Vlogs. Yeah. Siddharth Vlogs, bro. Yes. Where are you from? I'm from Chardwar. Chardwar? Yes. Oh, I'm also Chardwar, no? Yeah, man. From Senglimari? Yes. Okay, I'll meet you, okay, right? Okay. Okay, done. Thank you. Pura bindas. Nah. একেবাৰে শেষলৈকে পূৰা পিকনিক পাৰ্টি পূৰা আমাৰ মানে জালিখন নধৰা হৈ গৈছে আৰু অলপ যদি বঢ়াব পাৰে যদি ফৰেষ্টে যদি বঢ়াই দিয়াহেঁতেন ক'ৰ পৰা আহিছে ফনামুখৰ পৰা ওচৰে হয় ন কেনেকুৱা লাগিল ইয়াত আহি একদম বঢ়িয়া ভাল লাগিছে বহুত ভাল লাগিছে অঁ সকলোৰে কামনা কৰিলোঁ আকৌ আহিব ঠিক আছে ধন্যবাদ থেংক ইউ মানে আপোনালোকৰ অপেনলি মিউজিকো বজাব পাৰিব আৰু আপোনালোকৰ ইচ্ছা আপুনি যি ক'ৰ পৰা আহিছে দূৰৰ পৰা আহিছে অঁ ইয়াত আহি কেনেকুৱা লাগিছে বহুত ভাল লাগিছে ভাল লাগিছে হয় ভাল লাগিছে আৰু নিশ্চয় আহিব নিশ্চয় আহিম ইয়াত আপোনাৰ পৰিৱেশটো ভাল লাগিছে আমাৰ ওচৰৰ মানুহৰ কোনো বেয়া হেৰি নাই অঁ মানুহে বেয়া পোৱা ভাল লাগিছে অঁ ময়ো ওচৰৰে হয় নামেৰি অন্তৰ্গত আমাৰ চাইদুৱাৰৰে হয় মই মানে এটাই কথা মানে বিচাৰোঁ মই ইয়াতে যিমানবোৰ পৰ্যটক আহে মানে আমাৰ পৰিৱেশটো যাতে ভাল কৰি ৰাখিব মানে ৰাখে সকলোৰে দায়িত্ব এখন যিহেতু ৰাষ্ট্ৰীয় উদ্যান হয় গতিকে ইয়াত আশে পাশে থকা জেগাখিনি আমি পিকনিক চিকনিক খাই পিনে আমি ডিছ বটল চটল নদীত পেলাই দিওঁ বহুত মানুহ তেনেকুৱা আছে অঁ ভাল কৰিছে নদীয়ে চদীয়ে পেলাই দিয়ে গতিকে এটা পৰিৱেশটো বেয়া হৈ যায়
নহয় জানো দাদা? আমি আপোনাৰ দাদা আমি আমাৰ নামেৰিত আমি যাব নোৱাৰিলো দেখোন ফৰেষ্ট পাৰ্কত যদি যাব সিফালে বন্ধ কৰি থৈছে চাউণ্ড পলিউশ্যনৰ কাৰণে। আৰু এটা কথা, আমাৰ নিজৰ ডাইনিংখনত যদি আমি লেতেৰা পেতেৰা কৰি পেলাই আলহী ভাত খাবলৈ মাতো ক'ত হ'ব? গতিকে মই এইটো এৱাৰনেছ মানুহক জনাব বিচাৰোঁ যে আমাৰ আশে পাশে থকা জেগাখিনি ক'ৰবাত ডিছ চিছ পেলাই থৈছে, ওৱান টাইম গিলাচ পেলাইছে, বটল খাই বৈ পেলাই থৈছে। গতিকে সেইবোৰ যাতে য'ত ত'তে নাভাঙে, এটা ঠাইত জমা কৰি ৰাখে, পৰ্যটকবোৰ আহিও ভাল পাব, হয়নে? ক'ৰ পাৰিছে দাদা আপুনি? হা খাৰুপেটীয়া। অঁ ভাল লাগিল দেই, আকৌ আহিব দেই নিশ্চয়। বাই বাই। গতিকে সুদূৰ খাৰুপেটীয়াৰ পৰা আহিছে, লগ পাই বহুত ভাল লাগিল। একেবাৰে শেষলৈকে আছে পূৰা পিকনিক পাৰ্টি। মই আপোনালোকক জালিৰ সমগ্ৰ ইয়াতে পিকনিক স্পটৰ যিমানবোৰ পৰ্যটক আহিছে গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰিম। भाई पिकनिक हो गया? अच्छा है ना? अच्छा है। ओके। গোটেইবোৰ দৃশ্য মই দেখাবলৈ চেষ্টা কৰিম আপোনালোকক ইমূৰৰ পৰা সিমূৰলৈকে। ক'ত? অঁ ইয়াত অঁ হোৱাৰ পৰা নাচ ডেন্স চেন্স কৰি আছে। নদী সিপাৰে মই এতিয়া দেখুৱাবলৈ নোৱাৰিম কাৰণ মোৰ জোতা চোতা তিতি যাব, গোটেই এই লং পেণ্ট চং পেণ্ট তিতি যাব, সেইটো কাৰণে মই যাবলৈ বিচৰা নাই। পূৰা পানী আছে এইফালেদি, দেখিছে? ইমূৰৰ পৰা সিমূৰলৈকে গোটেইখিনি পিকনিক পাৰ্টিয়ে পাৰ্টি। Bye bye.